apple, mango, banana, potato, onion. এইবোৰ কমন ফল আৰু সবজিৰ ইংলিছ নামটো প্ৰায় সবে জানে কিন্তু বগৰীৰ ইংলিছ কি হয় জলপাইৰ ইংলিছ কি হয় পানীলাওৰ কি হয় আৰু ৰঙালাওৰ কি হয় এইবোৰত কিন্তু বহুতৰ কনফিউজন হয় বলক আজি আমি 50টাতকৈও বেছি ফল আৰু সবজিৰ ইংলিছ নাম একেলগে শিকি লওঁ বগৰী বগৰী বগৰীৰ ইংলিছটো হ'ল জুজুব জুজুব জুজুবি নহয় দেই জুজুব আৰু মন কৰিব লগতে মই কাৰেক্ট প্ৰনাউন্সিয়েচনবোৰো কৈ যাম সো আপোনালোকে মন কৰিব দেই নেক্সট জলফাই জলফাইৰ হ'ল ইণ্ডিয়ান অলিভ ওকে লেটেকু লেটেকুৰ হ'ল বাৰ্মিজ গ্ৰেপ ওকে কাজি নেমু যোনটো আমি নেমু টেঙা বুলিও কওঁ কাজি নেমু হ'ল লেমন okay so next robab tenga pomelo okay ঔ টেঙা নামটো শুনাৰ লগে লগে তো আপোনালোকে গম পাইছেই চাকে বহুত টেস্টি ফ্ৰুট হয় মোৰটো খুবেই পছন্দ আপোনালোকে ভাল পাই চাকে ন তো ঔ টেঙাৰ ইংলিছ ৱাৰ্ডটো হ'ল elephant apple আপেল নহয় দে apple elephant apple okay next কৰ্দৈ টেঙা মানে হ'ল star fruit অমৰা মানে hog plum okay so মধুৰী আম মানে হ'ল guava next লিচু লিচি okay আনাৰস pineapple okay কঁঠাল মানে হ'ল jackfruit easy next ফল to হ'ল আমলখি মানে হ'ল gooseberry okay next bell মানে wood apple তেতেলি মানে হ'ল tamarind okay ডালিম মানে হ'ল pomegranate ঠিক আছে নাচপতিৰ ইংলিছটো হ'ল pear নহয় দে pear ঠিক আছে দেন মৌচুমী sweet lime okay next অমিতাৰ ইংলিছটো হ'ল papaya ঠিক আছে কুঁহিয়াৰ sugarcane okay easy so আমাৰ ফলৰ লিষ্টখন হৈ গ'ল এতিয়া বলক ভেজিটেবলছ মানে সবজি আৰু শাক পাচলিৰ পিনে আগবাঢ়ো পানীলাও bottle gourd okay ৰঙালাও pumpkin উৰহি hyacinth bean okay easy next জিকা হ'ল ৰেডছ গৰ্ড okay আমাৰ নেক্সট সবজিটো হ'ল ভোল স্পঞ্জ গৰ্ড গাৰ্ড নহয় দে গৰ্ড বুলিহে কয় okay স্পঞ্জ গৰ্ড ভাত কেৰেলা হ'ল স্পাইন গৰ্ড কুমুৰা এশ গৰ্ড ভেন্দি okra বা লেডিজ ফিংগাৰ okay ঠিক আছে easy to next পটল pointed gourd তিতা কেৰেলা bitter gourd লেচেৰা long beans কচু taro root মূলাৰ ইংলিছটো হ'ল reddish next ওলকবি কোলৰাবি এটো চাই ল'ব দেই এটো অলপ টান আছে কোলৰাবি okay ফুলকবি কলিফ্লাৱাৰ বন্ধাকবি মানে cabbage okay কলডিল banana flower
কাচকল কাচকল প্লেণ্টেইন প্লেণ্টেইন লাই শাক মাষ্টাৰ্ড গ্ৰীনছ মাষ্টাৰ্ড গ্ৰীনছ পুই শাক ইংলিছটো হ'ল মালাবাৰ স্পিনাচ মালাবাৰ স্পিনাচ নেক্সট হ'ল পালেং শাক এইটোতো বহুত টেষ্টি স্পিনাচ স্পিনাচ ঢেকীয়া শাক ফিডলহেড ফাৰ্ন কচুপাত টাৰো লিভছ বা কলোকেচিয়া লিভছ অ'কে নেক্সট তিয়হ এইটো বহুত কমন হয় কিন্তু মই প্ৰনাউন্সিয়েশ্যনৰ বাবে লিখিছোঁ দেই কাৰেক্ট প্ৰনাউন্সিয়েশ্যনটো হ'ল কিউকাম্বাৰ কুকুম্বাৰ নহয় দেই কিউকাম্বাৰ অ'কে চ' এয়াই আছিলে আজিৰ ভিডিঅ' আৰু আপোনালোকে কোনটো ফল বা চব্জি খাই ভাল পায় মোক ইংলিছত কমেণ্টছত লিখি জনাবচোন ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম বাই বাই থেংক ইউ ফৰ ৱাচিং